হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এয়া আজি মই মাছ আনিবলৈ লৈছোঁ। মধুসোলেং টেঙাৰ সৈতে আলু লৈ লৈছোঁ, আদা নহৰু লৈ লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু বাকী পাঁচফোৰণ দিছিলোঁ কিন্তু দেখুওৱা নহ'লে। এয়া আলুখিনি ভাজি ল'লোঁ পিঁয়াজৰ সৈতে, ভাজি লৈ পিনে মধুসোলেং টেঙাই কাটি থৈছোঁ যে আদা নহৰু দি দিছোঁ, আদা দিয়া নাই। মধুসোলেং টেঙাখিনি দি দিম। এতিয়া নহৰুখিনি ভাজি লোৱাৰ লগে লগে অকণমান ভাজি লোৱালৈকে তাৰপিছত নহৰুখিনি ভাজি লোৱালৈকে সেইখিনি দি দিছোঁ মধুসোলেং টেঙাখিনি। আপোনালোকে মধুসোলেং টেঙা খাই কেনেকুৱা পায়? মই বহুত ভাল পাওঁ। কোনে কোনে ভাল পায় খাই জনাবচোন দেই। এয়া মধুসোলেং টেঙাখিনি অলমষ্ট উতলিলে পানীটো দি উঠোতে উতলিলে ইয়াতে মাছ ঢালি দিছোঁ। তাতে মাছ সিজিছে আৰু অলপ তাৰপিছত খোৱাৰহে কথা ন, সিজিলে আৰু মধুসোলেং টেঙাখিনি সিজিলে আৰু প্ৰায়ে। এতিয়া গেছটো অফ কৰি দিম। এতিয়া ইয়াতে সৰু চচটোত বাকি ল'ম। এতিয়া এয়া বেঙেনাও বইল কৰিছোঁ লগতে। পিটিকা খাই ভাল লাগে ন, বেঙেনা আৰু জলকীয়া ঠাণ্ডা দিনত বেছি ভাল লাগে। বাকি ল'লোঁ চচটোলৈ। আমাৰ ভাত ৰেডি হৈ গ'ল। কোনে কোনে লোভ লাগিছে ক'বচোন কাৰ কাৰ। আমাৰ বেটাই খাই আহিছে, বহুত টেষ্টি পাইছে বোলে। সি যে জোল চোল ইমান নলয়েই সি। মই খুৱাই দিওঁ অৱশ্যে, এতিয়া সি নিজে খাইছে আৰু যেনিবা। এয়া ময়ো খাই লওঁ তেতিয়াহ'লে। মোৰ ভাত দেখিলে সি অকণমান হেৰি কৰি দিলে, জলকীয়া লৈ লৈছোঁ। এয়া ভাত ময়ো খাই লওঁ, আপোনালোকক দিছোঁ আপোনালোকেও খাই